ওয়েলকাম গাইজ তো মই সেকেন্ড নেক্সট ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ সকলোকে। এতিয়া মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ এই বস্তা, প্লাষ্টিকৰ বস্তা কেনেদৰে তৈয়াৰ হয় সেইটো মই দেখাবলৈ গৈ আছোঁ। ঠিক আছে, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই ল'ব। এইবিলাক যিবিলাক দেখিছে এইবিলাক বস্তা হয়, প্লাষ্টিকৰ বস্তা। এইবিলাক বেয়া বস্তা হয়। এইবিলাকৰ পৰা আমাৰ ইয়াতো মেচিন হয়, এইটো মেচিন ভিতৰে হয়। ইয়াত বস্তাবিলাক দি দিয়ে, তাৰপিছত তলত বিলেটেৰে গুড়া হৈ যায়। গুড়া হোৱাৰ পিছত তেনেকৈ এইটো মেচিনটোৰ ভিতৰত আহি যায়। তাৰপিছত এনেকৈ অহাৰ পিছত এইটোৰে আহি দানা তৈয়াৰ হয়, মানে প্লাষ্টিকৰ দানা। এইটো পানীৰে ওলাই গৈছে দানাটো ধৰ এনেকুৱা এবিধ বস্তু যেনেকৈ গুড়া এই দালিৰ নিচিনা এইটো হয়, দালিৰ নিচিনা হয়। এইটোৱে দানা এনেকৈ বহুত আছে দানা। এই দানাৰে মানে বস্তাটো দেখাই আছোঁ কেনেকৈ কৰা হয়। এইটো দানাটো তাৰ পৰা ইয়াত লৈ অহা হয়। এইটো মেচিনত দানাটো দিয়া হয়। এইটো দানাৰে আপোনাৰ এইবিলাক দানা, বহুত দানা আছে। দানাৰে এইবিলাক এইটো কি কয় ববিন বুলি কয়, এইটো ববিন বনোৱা হয়। এইবিলাক প্লাষ্টিকবিলাক কাটি এইবিলাক যিবিলাক মানে প্লাষ্টিকৰ যে সূতাৰ দৰে ওলায়, এইটো প্লাষ্টিক বনোৱা হয়। ইয়াতে ববিনত মানে পকা হয়, এইটো মেচিনৰ দ্বাৰাই পকাই দিয়া হয়। এনেকৈ এইটোৱে হ'ল ববিন পকাই আছে, এইটো মেচিনত পকাই আছে। এনেকৈ পকাই ৰ'ল হৈ যাব। এইটো ৰ'ল এনেকুৱা হৈ গৈছে। এইটো এতিয়া ভালদৰে ৰাখে। ইয়াৰ পিছত এইটো যাব আপোনাৰ বেলেগ মেচিনলৈ। এইটো আপুনি মেচিনটো দেখাই আছোঁ মই, চাই থাকিব আপোনালোকে, চাই থাকক। এই ববিনবিলাক ইয়াত আনি এই ববিনৰ এইটো মেচিনত আপোনাৰ বস্তাৰ ৰ'ল তৈয়াৰ কৰা হয়। এইটো মেচিনত ববিনবিলাকে দেখি কেনেদৰে এই মেচিনৰ দ্বাৰাই বস্তাৰ ৰ'ল তৈয়াৰ হৈ আছে, এইটো চাওক, ভালদৰে চাওক। আৰু এইটো মেচিনৰ দ্বাৰা বস্তা তৈয়াৰ হয়। আৰু ভালদৰে চাওক। আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ' যদি চাই ভাল পায়, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, এনেদৰে বস্তা তৈয়াৰ হৈ যায়। এইটো বস্তাৰ ৰ'ল বুলি কয়, এইটো ৰ'ল বুলি কোৱা হয়। এনেকৈ ইয়াত বস্তাবোৰ পকাই দিয়া হয়। ইয়াৰ পিছত মানে প্ৰিণ্টিং কৰা হয়, দেখাই আছোঁ। ৰ'লটো আনি প্ৰিণ্টিং মেচিনত দিয়া হয়। এইটো ৰ'লটো এনেদৰে লগোৱাৰ পিছত এনেদৰে ইয়াত প্ৰিণ্টিং হয়। মানে বস্তাটো যি নাম হয়, এইটো সিফালে আছে অপশ্যন, এইটো আছে বেলেগ। এইটো বগা বস্তা আছে, প্লাষ্টিকৰেহে। এনেদৰে প্ৰিণ্টিং হৈ আছে ইয়াত। এনেদৰে প্ৰিণ্টিং হৈছে বহুত এই ৰ'ল ইয়াতে প্ৰিণ্টিং হয় আৰু ৰ'ল বনি যায়। তাৰপিছত আপোনাৰ এইটো ৰ'লটো কাটিং কৰা হয়। কাটিং কৰি বস্তা তৈয়াৰ কৰা হয়। এই ৰ'লটো হৈ যোৱাৰ পাছত ইয়াতে লৈ অহা হয়। এইটো মেচিনত লৈ অহাৰ পিছত ইয়াতে চব মেচিনৰে কাম। এইটো লৈ অহাৰ পিছত এনেদৰে কাটিং কৰা হয়। ইয়াতে কাটিং হৈ আছে, এইটো এখনকৈ কাটিং হৈ যাই আছে। আৰু এইটো কাটিং হোৱাৰ পিছত আপোনাৰ এইটো ইয়াতে চিলাই হৈ যায়, অট'মেটিক চিলাই হৈ যায়। আৰু এইটো বস্তাটো ওলাই যায়। এইটো টপচনৰ বস্তা। ইয়াত যিকোনো বস্তা বনোৱা হয়, যিকোনো বস্তাই বনোৱা হয়। এইটো বস্তাৰ কোম্পানী হয় আমাৰ। ঠিক আছে, এইখিনি বিষয়ে মই লৈছোঁ বিদায়। জয় আই।